Hey guys, আজি মই পোলাও বনাব লৈছো ভাবিলো ৰেচিপিটো শেয়াৰ কৰি দিও বুলি প্ৰথমতে মই ৰিফাইন তেল দি ললো তাৰ পিছত এতিয়া মই কেৰাটি চাউল লৈছো যদি আপোনালোকে বিচাৰে তেন্তে জহা চাউলও ল'ব পাৰে আৰু মই এফালে দুটা পিয়াজ কাটি ললো পাতল পাতলকৈ ৰিফাইন তেল গৰম হ'ল তেতিয়া আধা পিয়াজ দি দিলো আৰু অলপমান থৈ দিছো পাছত দিবলৈ এয়া চাওক তেতিয়া পোলাও কালাৰটো ভালদৰে আহে আৰু এই আদা নহৰু পেষ্ট যেতিয়া পিয়াজখিনি বাদামী কালাৰ হ'ব তাৰ পিছতে মই খিনি পিয়াজ দি দিলো এয়া মোৰ এতিয়া পিয়াজখিনি ভজা হৈ গ'ল আৰু এতিয়া মই আদা নহৰুখিনি দি দিলো তাৰ পিছত এতিয়া চাউলখিনি দি খুব ভাজিব লাগিব নিমখ সোৱাদ অনুসৰি দিব কালাৰ নোহোৱালৈকে ভাজি থাকিব লাগিব এয়া হৈ গৈছে মোৰ ভজা এতিয়া কালাৰটো উঠি আহিছে এয়া মই এতিয়া পানী দিম ডাঙৰ মগ এটাই মই এক মগ পানী দিছো এতিয়া লৰাই ঢাকন বন্ধ কৰি দিম আকৌ 10-15 মিনিট মান পিছত চাম 10 মিনিটৰ পিছত পানী আছে গতিকে ঢাকনখন আকৌ বন্ধ কৰি দিম ভিডিঅ'টো ভাল লাগিলে লাইক এটা নিশ্চয় কৰি দিব বুলি আশা কৰিলো 10 মিনিটৰ পিছত পোলাও হৈ গ'ল খাই জনাম বাৰু কেনে লাগিছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো